নমস্কাৰ। এটি চৰ্চিত বিষয়ক লৈ দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে আপোনালোকৰ সন্মুখত আহিলোঁ। ইতিমধ্যে আপোনালোকে চাগে অনুমান কৰিব পাৰিছে যে আজি 3 দিন ধৰি অসমৰ আটাইতকৈ চৰ্চিত বিষয়টো হ'ল আজমল ছুপাৰ 40ৰ জৰিয়তে প্ৰায় 350ৰো অধিক ল'ৰা ছোৱালীয়ে নিট কোৱালিফাই কৰিছে। সেইটোক লৈ অসমত তুমুল চৰ্চাও হৈ আছে, সমালোচনাও হৈ আছে। বিভিন্নজনে বিভিন্ন ৰাস্তাৰে নিজৰ মত প্ৰকাশ কৰি আছে। মই প্ৰথমতে আজমল ছুপাৰ 40ৰ জৰিয়তে যিসকলে নিট কোৱালিফাই কৰিলে তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজমল ছুপাৰ 40 আজমল ফাউণ্ডেশ্যনৰ লগত জড়িত বিষয়ববীয়াসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজমল ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল চাহেব আৰু চিৰাজউদ্দিন আজমল চাহেবক অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে অসমৰ বিভিন্ন যিবোৰ কোচিং চেণ্টাৰ আছে সেইসকলৰ পৰাও যিসকলে নিট কোৱালিফাই কৰিছে তেওঁলোকলৈও অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন জ্ঞাপন কৰিছোঁ। চৰ্চাৰ বিষয়টো হ'ল যে বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বাধীন আজমল ছুপাৰ 40ৰ জৰিয়তে প্ৰায় 350ৰো অধিক ল'ৰা ছোৱালীয়ে নিট কোৱালিফাই কৰিলে। সেইটোক লৈ অসমত তুমুল চৰ্চা। অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াই কৈয়ে দিলে যে অসমীয়া ল'ৰা ছোৱালীয়ে যদি নপঢ়ে আজমলৰ ল'ৰা ছোৱালীয়েহেনতো অসমখন দখল কৰিব। এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে আজমল ফাউণ্ডেশ্যনত বা ছুপাৰ 40ত পঢ়ি থকা ল'ৰা ছোৱালীখিনি অসমীয়া নহয় নেকি? তেখেতসকল অসমীয়া নহয় নেকি? আৰু থাকিল কথা আজমলৰ ল'ৰা ছোৱালীয়ে অসম দখল কৰিব। এতিয়া আজমল ছুপাৰ 40ত পঢ়ি বা আজমল ফাউণ্ডেশ্যনত পঢ়ি অসমৰ ল'ৰা ছোৱালীয়ে যদি অসম দখল কৰে বা ভাৰত দখল কৰে বা পৃথিৱী দখল কৰে তাত অসমীয়া হিচাপে মই গৌৰৱান্বিত হ'ম। অসমৰ ল'ৰা ছোৱালীয়ে অসম কিয় ভাৰত পৃথিৱী দখল কৰক, তাত আমি সকলোৱে ভাল পোৱাটো উচিত। হিংসা কৰাটো উচিত নহয়। উৎসাহ দিয়ক, ভাল হ'ব লাগে। অসমৰ ল'ৰা ছোৱালীৰ যি প্ৰতিভা সেই প্ৰতিভা অসমৰ চাৰিসীমা ভেদি বিশ্বলৈ প্ৰসাৰিত হ'ব লাগে, বিশ্বত সমাদৃত হ'ব লাগে। সেইটো আপোনাৰ মোৰ সকলোৰে লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত। শ্ৰেণী বিভাজন কৰাটো উচিত নহয়। মই আপোনাক বাৰম্বাৰ আকৌ কওঁ যে আজমল ফাউণ্ডেশ্যনত পঢ়ি থকা বা আজমল ছুপাৰ 40ত পঢ়া, আজমল কলেজত পঢ়া প্ৰতিগৰাকী ল'ৰা ছোৱালী অসমীয়া হয়, হাড়ে হিমজুৱে অসমীয়া হয়। সেই কথাটো আপুনি নক'লেও হয়। সেই কথাটো আপুনি নক'লেও অসমৰ ৰাইজে বুজি পায়, অসমৰ ৰাইজে জানে। আৰু যদি আপুনি ক'ব বিচাৰিছে যে আজমল ফাউণ্ডেশ্যনত পঢ়ি থকা ল'ৰা ছোৱালীখিনি অসমীয়া নহয়, তেতিয়াহ'লে আজমল ফাউণ্ডেশ্যনত যি বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ ল'ৰা ছোৱালী পঢ়ি আছে সেই গোটেইসকলক আপুনি অপমান কৰিছে। মন্ত্ৰী হিচাপে আপুনি কাকো অপমান কৰাৰ অধিকাৰ নাই। বাৰু যিয়েই নহওক, কালি যদি অনাগত দিনত যদি আপোনাৰ সন্তানো যদি বদৰুদ্দিন আজমল চাহাবৰ ছুপাৰ 40ত এডমিশ্যন লয়, আজমল চাহাবে আপোনাৰ ল'ৰা ছোৱালীকো নিজৰ সন্তানৰ দৰেই গণ্য কৰিব আৰু তেখেতসকলক এটা ভাল কেৰিয়াৰ বনাই দিয়াৰ কাৰণে যৎপৰোনাস্তি যিমান পৰিমাণৰ কষ্ট কৰিব লাগে, যিমান পৰিমাণৰ প্ৰচেষ্টা কৰিব লাগে, যিমান পৰিমাণৰ যত্ন ল'ব লাগে সকলোখিনি তেখেতে কৰিব। সিমানখিনি দায়বদ্ধতা তেখেতৰ আছে আৰু সেইখিনি কৰি আছে কাৰণেতো আজি প্ৰায় 350ৰো অধিক ল'ৰা ছোৱালীয়ে নিট কোৱালিফাই কৰিলে। আৰু সেইখিনি আপোনাৰ জ্ঞাতাৰ্থে জনাওঁ বা অসমবাসী যিসকলে এই বিষয়টোক লৈ সৰব হৈ আছে মই সকলোৰে জ্ঞাতাৰ্থে জনাওঁ, তাত প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ল'ৰা ছোৱালী তাত আছে, নিট কোৱালিফাই কৰিছে। আৰু এইবাৰেই নহয়, বিগত সময়তো বিগত যি 2-3 বছৰ ধৰি যি আজমল ছুপাৰ 40 প্ৰজেক্ট চলি আহিছিলে তাত প্ৰতিবাৰতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ ল'ৰা ছোৱালীয়ে নিট কোৱালিফাই কৰি আহিছে আৰু সিমানখিনি সুবিধা বদৰুদ্দিন আজমল চাহেবে কৰি দিছে। ছুপাৰ 40 প্ৰথম বেটছৰ প্ৰথম ল'ৰা অমৰ সিং থাপা অসমৰ ভিতৰতে ছায়েন্সত টপ কৰিছে। অমৰ সিং থাপাৰ ঘৰৰ আৰ্থিক অৱস্থাৰ বিষয়ে আপোনালোকে জানে নে নাজানো মই, কিন্তু অমৰ সিং থাপা নামৰ ল'ৰাজনে অসমত ছায়েন্সত টপ কৰিছে আজমল ফাউণ্ডেশ্যনত পঢ়ি, আজমল কলেজত পঢ়ি পেলাই। এতিয়া অমৰ সিং থাপা আপুনি অসমীয়া বা ভাৰতীয় নহয় বুলি ক'ব বিচাৰিব নেকি?
আজমল ছুপাৰ 40ৰ জৰিয়তে এই সফলতাৰ পিছত একাংশ ব্যক্তিয়ে একো নজনা নুশুনাকে অকল সমালোচনা কৰিব লাগে কাৰণেই সমালোচনা কৰি আছে। তেতিয়াহ'লে তেওঁলোকৰ জ্ঞাতাৰ্থ মই আপোনালোকক মই জনাব বিচাৰিছোঁ যে আজমল ছুপাৰ 40য়ে যিটো মহৎ কাম কৰিছে, যিটো কামৰ জৰিয়তে আপোনাৰ ল'ৰা ছোৱালী বা মোৰ ল'ৰা ছোৱালী, আপোনাৰ অসমখনৰ ল'ৰা ছোৱালীক যদি এক সুন্দৰ কেৰিয়াৰ দিবৰ কাৰণে প্ৰয়াস কৰিছে বা সফল হৈছে, তাত আপুনি মই অভিবাদন জনাব লাগিছিলে, সমালোচনা নহয়। সমালোচনা কৰক, গঠনমূলক সমালোচনা কৰিব লগা আছে কৰক, সেইটো মষ্ট ৱেলকাম। কিন্তু নিম্ন স্তৰত গৈ পেলাই যিবিলাক সমালোচনা কৰিছে, এইটো তাত আপোনালোকৰ মনৰ যিটো বহিঃপ্ৰকাশ, আপোনালোকৰ এই দুখীয়া ল'ৰা ছোৱালী বা অসমৰ মেধাৱী ল'ৰা ছোৱালীৰ কেৰিয়াৰৰ ক্ষেত্ৰত বা এজন ভাল প্ৰতিষ্ঠিত ব্যক্তি হোৱাৰ ক্ষেত্ৰত আপোনালোকে হয়তো কোনোবাখিনিত যিসকলে সমালোচনা কৰি আছে বা মানে নিম্ন স্তৰত গৈ সমালোচনা কৰিছে, তেওঁলোকে খুব এটি বৰ বেছি ভাল পোৱা নাই। মই আগতেই কৈছোঁ, আকৌ কওঁ যে আপোনাৰ ৰাজনৈতিক আদৰ্শ বেলেগ হ'ব পাৰে, মোৰ ৰাজনৈতিক আদৰ্শ বেলেগ হ'ব পাৰে, আপুনি কোনোবা মতাদৰ্শত বিশ্বাস কৰিব পাৰে, মই কোনোবা মতাদৰ্শত বিশ্বাস কৰিব পাৰোঁ, সেইটো এটা বেলেগ বিষয়। কিন্তু কিছু বস্তু ৰাজনীতিৰ ঊৰ্ধত থাকি পেলাই চিন্তা কৰাটো উচিত। আজি এই ছুপাৰ 40ৰ জৰিয়তে মই যিমান দূৰ জানো, এনেকুৱা বহু ল'ৰা ছোৱালী আছে যি আজমল ছুপাৰ 40 যদি নহ'লহেঁতেন, তেতিয়াহ'লে তেওঁলোকৰ ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ যিটো সপোন, সেই সপোনটো সপোন হৈয়ে থাকিলহেঁতেন। এনেকুৱা বহু ল'ৰা ছোৱালী আছে, এনেকুৱা বহু দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী আছে যি মেধা আছে, যাৰ প্ৰতিভা আছে, কিন্তু সেই প্ৰতিভা বিকাশৰ কাৰণে অৰ্থৰ অভাৱ আছিলে। বদৰুদ্দিন আজমল চাহেবে সেই ল'ৰা ছোৱালীসকলক তুলি আনি নিজা জলপানীৰে যদি অসমত বা সমাজত প্ৰতিষ্ঠিত হ'ব পৰাকৈ ডক্টৰ ইঞ্জিনিয়াৰ বা প্ৰশাসনিক বিষয়া বনাইছে, তাত আপুনি মই আপত্তি কৰি পেলাই কি মনৰ পৰিচয় দিব বিচাৰিছোঁ, সেই বস্তুটো মই নিজেই ভাবি পোৱা নাই। যিটো কাম আপুনি কৰিব পৰা নাই, যিটো কাম মই কৰিব পৰা নাই, সেই কামটো বদৰুদ্দিন আজমল চাহেবে কৰিছে। কাৰোবাৰ সপোন সাকাৰ কৰাৰ কাৰণে লাগিছে, কোনোবা দুখীয়া মাক দেউতাকৰ সপোন পূৰা কৰাৰ কাৰণে সেই তেওঁলোকৰ মেধাৱী ল'ৰাটোক আনি পেলাই তেখেতৰ প্ৰতিষ্ঠানত তেখেতৰ জলপানীৰে যদি ডক্টৰ ইঞ্জিনিয়াৰ বনাই পেলাই মাক বাপেকৰ হাতত তুলি দিছে বা সমাজখনৰ হাতত তুলি দিছে, তাত আপুনি মই বেয়া পাব লগা কি আছে, মই সেইটো বুজি নাপালোঁ। কেতিয়াবা যাওক আজমল ফাউণ্ডেশ্যনত, গৈ পেলাই ভিজিট কৰক, চাওক তেওঁলোকৰ অনুষ্ঠান প্ৰতিষ্ঠান চাওক, কিমান তেনেকুৱা দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীয়ে পঢ়ি আছে আজমল চাহাবৰ জলপানী লৈ পেলাই, আৰু তেওঁলোকৰ সপোন সাকাৰৰ কাৰণে দিন ৰাতি কষ্ট কৰি আছে। এই বছৰ কি বুলি কয়, আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে যিখিনি নিট কোৱালিফাই কৰিলে, পৰৱৰ্তী সময়ত তেওঁলোকে যেতিয়া মেডিকেলত ছিট পাব বা মেডিকেল পঢ়িব, ডক্টৰ হৈ আহিব, ক'ত কাম কৰিব? আপোনাৰ মোৰ সমাজখনৰ কাৰণেতো কাম কৰিব না। আপুনি জানে যে অসমৰ প্ৰতি 1000 মানুহৰ বিপৰীতে এজন ডক্টৰ মাত্ৰ। এনেকুৱা বহু অঞ্চল আছে য'ত আজিও চিকিৎসা ব্যৱস্থাটো এক সপোন মাথোঁ। এনেকুৱা বহু অঞ্চল আছে আজিও চিকিৎসাৰ অভাৱত মানুহ অকাল মৃত্যুক লয়। এনেকুৱা বহু অঞ্চল আছে আজিও উপযুক্ত চিকিৎসা সেৱা নোহোৱাৰ কাৰণে প্ৰসূতিৰ মৃত্যু হয়, নৱজাতকৰ মৃত্যু হয়। এনেকুৱা বহু অঞ্চল আছে য'ত আজিও চিকিৎসাৰ অভাৱত বহু মানুহৰ মৃত্যু ঘটে। তেনেকুৱা এটা অঞ্চলত, তেনেকুৱা এখন ৰাজ্যত, তেনেকুৱা এখন সমাজত যদি বদৰুদ্দিন আজমল চাহাবৰ নিজা প্ৰয়াসৰ জৰিয়তে ডক্টৰ বনাবৰ কাৰণে তেখেতে প্ৰয়াস কৰিছে, ডক্টৰ বনাবৰ কাৰণে সক্ষম হৈছে, তাত অভিবাদন জনাব লাগে, সমালোচনা নহয়। সমালোচনা কৰিব লগা আছে, গঠনমূলক সমালোচনা কৰক। অকল সমালোচনা কৰিব লাগে কাৰণেই কৰিব নালাগে। হাতত এটা স্মাৰ্টফোন আছে, মোবাইলত নেট আছে, আৰু কিবা এটা লিখি পেলাই আপোনাৰ অস্তিত্ব জাহিৰ কৰিব লাগে কাৰণেই লিখি দিব নালাগে। দায়বদ্ধতা আপোনাৰো আছে, মোৰো আছে। সমাজখনৰ কাৰণে কাম কৰাৰ দায়িত্ব আপোনাৰো আছে, মোৰো আছে। বিভিন্ন কাম কৰা আৰু বিভিন্ন ৰাস্তা আছে, কৰক না, আপুনিও কৰক। আপোনাকো আমি স্বাগতম জনাম, আপোনাকো আমি অভিবাদন জনাম, আপোনাকো আমি সহায় সহযোগ কৰিম যেনেকৈ পাৰোঁ। সকলোৱে সকলোক সহায় সহযোগিতা কৰা উচিত যদি সমাজখনৰ কাৰণে কোনোবাই নিস্বাৰ্থভাৱে কাম কৰিব বিচাৰে। আপুনিও কৰক, আপুনিও ছুপাৰ 40 খোলক, ছুপাৰ 50 খোলক, ছুপাৰ 70 খোলক, ল'ৰা ছোৱালীক পঢ়াওক,
তেওঁলোকক সপোন সাকাৰ কৰাৰ কাৰণে আপুনিও এখন মঞ্চ দিয়ক। কিন্তু তাকে নকৰি কোনোবাই নিজৰ চিন্তাৰ ফচলৰ জৰিয়তে এক সপোনৰ প্ৰজেক্টৰ জৰিয়তে যদি কোনোবা ল'ৰা ছোৱালীৰ সপোন পূৰা কৰিব গৈ আছে বা সপোন পূৰা কৰিছে, তাত হেঙাৰ হিচাপে থিয় দিব নালাগে। এনেকুৱা বহু মাক দেউতাক আছে যাৰ পইচা আছে, যাৰ টকা আছে, অৰ্থ আছে, সকলো সা সুবিধা আছে, তাৰপিছতো নিজৰ ল'ৰা ছোৱালীক নিজে ভবা ধৰণে প্ৰতিষ্ঠিত কৰিব পৰা নাই বা কেৰিয়াৰ বনাই দিব পৰা নাই, বা কেৰিয়াৰ বনাবৰ কাৰণে তেওঁলোক অপৰাগ। সেইসকলক সোধকচোন গৈ পেলাই যে সকলো থকাৰ পিছত যেতিয়া নিজৰ ল'ৰাটোক উপযুক্তভাৱে তেওঁলোকে সংস্থাপন কৰিব নোৱাৰিলে বা এটা কেৰিয়াৰ বনাই দিব নোৱাৰিলে, সেইসকল মাক দেউতাকক সোধক গৈ পেলাই, বা সেইসকল মাক দেউতাকক সোধক গৈ পেলাই যাৰ কাৰণে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাটো এটা সপোন আছিল মাথো, সেইসকল দৰিদ্ৰ মাক দেউতাকক সোধক যাৰ ল'ৰা ছোৱালীয়ে বদৰুদ্দিন আজমল চাহাবৰ ছুপাৰ 40ত পঢ়ি বা আজমল ফাউণ্ডেশ্যনত পঢ়ি পেলাই সেই দৰিদ্ৰ ল'ৰা ছোৱালীসকলে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ সুযোগ পাইছে, সেইসকলৰ মাক দেউতাক বা সেইসকলৰ পৰিয়ালক গৈ সোধক আজমল চাহাবে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে। ৰাজনৈতিক আদৰ্শ এটা বা ৰাজনৈতিক মতাদৰ্শ এটা বেলেগ হ'ল বুলিয়েই যে আপুনি একেবাৰে কাৰোবাৰ মহৎ কাম, কাৰোবাৰ ভাল কামকো নচ্ছাত কৰি পেলাই অকল নিজৰ ৰাজনৈতিক এজেণ্ডা সিদ্ধি কৰিবৰ কাৰণেই এজন মানুহক সমালোচনা কৰিব, এইটো হ'ব নোৱাৰে, এইটো উচিত নহয়। আপুনিও কৰক সমাজৰ কাৰণে কম। আৰু এনেকুৱা নহয়, বহুতেই মই দেখি আছোঁ আজি 2-3 দিনৰ ধৰি বহুতে এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে যে আজমল ছুপাৰ 40ত অকল ধৰ্মীয় সংখ্যালঘু ল'ৰা ছোৱালীকহে তাতে শিক্ষাদান কৰা হয়, পঢ়োৱা হয়। তেনেকুৱা নহয়, তাত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ ল'ৰা ছোৱালী তাত পঢ়ে। আনকি ST, SC, OBCৰ কাৰণে স্পেচিয়েল তাত ব্যৱস্থাও আছে। দৰিদ্ৰ একেবাৰে আৰ্থিকভাৱে জুৰুলা মানুহৰ কাৰণেতো মেধাৱী ছাত্ৰ ছাত্ৰীৰ কাৰণেতো সম্পূৰ্ণ বিনামূলীয়া কৰি দিয়েই তেওঁলোকে। তাৰ পিছতো বেকৱাৰ্ড ক্লাছেছৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকৰ স্পেচিয়েল কোটাও ৰাখি থৈ দিছে। তথাপিতো পঢ়ক, তথাপিতো ভাল হওক, সমাজত প্ৰতিষ্ঠিত হওক, ভাল কেৰিয়াৰ এটা বনাওক, অসমৰ কাৰণে কাম কৰক। আৰু এই মহৎ প্ৰচেষ্টাক একাংশ মুষ্টিমেয় ব্যক্তিয়ে অকল ব্যক্তিগত আক্ৰোশ মনত লৈ পেলাই সমালোচনা কৰি এনেকুৱা এটা প্ৰচেষ্টাক যদি বুমেৰাং কৰাৰ পৰিকল্পনা কৰে, সেইসকল ব্যক্তি এই সমাজখনৰ কাৰণে, এই জনগোষ্ঠীটোৰ কাৰণে, এই জাতিটোৰ কাৰণে কিমান ভয়ানক হ'ব পাৰে, তেওঁলোকৰ মানসিকতা কিমান ভয়ানক হ'ব পাৰে, এবাৰ চিন্তা কৰি চাওকচোন। আপোনালোকে হয়তো ভাবিছিলে সেইসকল মুষ্টিমেয় ব্যক্তিয়ে যাৰ ৰাজনৈতিক মতাদৰ্শ বেলেগ হোৱাৰ কাৰণে অকল ৰাজনৈতিক স্বাৰ্থত সমালোচনাৰে থকা সৰকা কৰি আছে, তেওঁলোকে হয়তো ভাবিছিলে যে এই দৰিদ্ৰ ল'ৰা ছোৱালীসকলক ডাঙৰ হৈ পেলাই তেওঁলোকৰ ৰাজনৈতিক স্তাৱক বনাব। কিন্তু বদৰুদ্দিন আজমল চাহাবে সেই মেধাৱী ল'ৰা ছোৱালীসকলক তুলি আনি পেলাই ডক্টৰ ইঞ্জিনিয়াৰ বনালে, তেওঁলোকৰ স্বাৰ্থত আঘাত লাগিলে, তাৰ কাৰণে হয়তো তেওঁলোকে আজমল চাহাবক আক্ৰোশমূলকভাৱে সমালোচনা কৰিবৰ কাৰণে আৰম্ভ কৰি দিছে। আপোনালোকে বেয়া পালে নেকি? এই দুখীয়া ল'ৰা ছোৱালীক, এই মেধাসম্পন্ন দুখীয়া ল'ৰা ছোৱালীক বদৰুদ্দিন আজমল চাহাবে তুলি তালি আনি পেলাই ডক্টৰ ইঞ্জিনিয়াৰ বনালে, তাৰ কাৰণে আপোনালোকে বেয়া পালে নেকি? আৰু যদি বেয়া পাইছে তেতিয়াহ'লে শুনক, আপোনালোকে এনেবোৰ কামত যদি বেয়া পায়, তেতিয়াহ'লে আপোনালোকে বেয়া পোৱা এনেবোৰ কাম আৰু বহু কৰি থকা হ'ব। যদি জ্বলিব আছে জ্বলক, কিন্তু এনেকুৱা কাম কৰি থকা হ'ব। তাৰ কাৰণে বদৰুদ্দিন আজমল চাহাবে কৰিয়ে আছে, কৰি গৈ থাকিব, আৰু ভৱিষ্যতে কৰি গৈ থাকিব। গতিকে মাথো শেষত এটাই অনুৰোধ কৰিম যে যিবোৰ কাম আপোনাৰ মোৰ সাধ্যৰ ভিতৰত নাই, ভাল কাম, সেই কাম যদি কোনোবা অন্য এজনে কৰিছে আৰু তাৰ জৰিয়তে সমাজখনত যদি ইতিবাচক প্ৰভাৱ পৰিছে,
সমাজখনত যদি পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে, সমাজখন যদি প্ৰতিষ্ঠিত হ'ব গৈ আছে, সমাজখন যদি ভাল হ'ব গৈ আছে, সমাজখন যদি উন্নত হ'ব গৈ আছে, তাত অভিবাদন, তাত কৃতজ্ঞতা জনোৱাৰহে প্ৰয়োজনীয়তা আছে, সমালোচনা কৰাৰ প্ৰয়োজনীয়তা নাই। ধন্যবাদ।